মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ লেচন 3 ধৰিকা পাঠৰ সকলো প্ৰশ্ন উত্তৰ। গতিকে আহা প্ৰশ্নলৈ আগবাঢ়ো। আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে, পাঠকে আধাৰ পৰা নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিওঁ। পাঠৰ আধাৰত তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে। ইয়াত প্ৰথম প্ৰশ্নটো আছে, গৌতম বুদ্ধক কহা যা ৰহে থে। গৌতম বুদ্ধ কলৈ গৈ আছিল? ইয়াৰ আনসাৰটো হ'ব, গৌতম বুদ্ধ এক গাঁও से दूसरे गाँव जा रहे थे। আৰু গৌতম বুদ্ধ এখন গাঁৱৰ পৰা অন্য এখন গাঁৱলৈ গৈ আছিল। बुद्ध ने अपने शिष्य से क्या कहा? ख নম্বৰ প্ৰশ্নটো আছে, বুদ্ধ ने अपने शिष्य से क्या कहा? মানে বুদ্ধই তেওঁৰ শিষ্যসকলক কি কৈছিল? ইয়াৰ উত্তৰ হ'ব, বুদ্ধ ने अपने शिष्य से कहा कि वह कहीं से थोड़ा जल लेकर आए। আৰু বুদ্ধই তেওঁৰ শিষ্যক কৈছিল যে কৰবাৰ পৰা তেওঁ যাতে অলপ পানী লৈ আহে। নেক্সট প্ৰশ্নলৈ আহিছো। নেক্সট প্ৰশ্ন আছে, শিষ্য জল লানে के लिए कहा गया? শিষ্যই পানী আনিবৰ কাৰণে কলৈ গৈছিল? এর উত্তর হব, শিষ্য জল লানে के लिए एक छोटे से पोखर में गया। আর শিষ্য পানী আনিবৰ কাৰণে এটা সৰু পুখুৰীলৈ গৈছিল। पोखर का जल गंदा क्यों हो गया? আৰু পুখুৰীৰ যিবিলাক পানী আছিল, পানীবিলাক কিয় লেতেৰা হৈছিল? ইয়াৰ কাৰণটো হ'ব, डर के मारे एक गाय जल से होता हुआ निकल भागा। আৰু ভয়তে এটা গায়ে পানীৰে গুচি গৈছিল। আৰু जिसके कारण पोखर का जल गंदा हो गया। और जार कारणे पुखुरीটোৰ पानी লেতেৰা হৈ গৈছিল। नेक्स्ट प्रश्न আছে, अंत में बुद्ध ने शिष्य से क्या कहा? শেষত বুদ্ধই শিষ্যক কি কৈছিল? अंत में बुद्ध ने कुछ समय रुककर निर्मल पानी लाने को लेकर शिष्य से कहा कि इस छोटी सी बात को तुम सदा याद रखना। আৰু কি কৈছিল বুদ্ধই? শেষত বুদ্ধই কৈছিল চাফা পানী আনাৰ কাৰণে কিছু ৰবলৈ কৈছিল, আৰু এই সৰু কথাটো সদায় মনত ৰাখিব কৈছিল। इससे तुम्हें धैर्य का पाठ मिलेगा। আৰু ইয়াৰ পৰা তুমি ধৈৰ্যৰ পাঠ পাবা। जब भी तुम्हारा मन अशांत हो, যেতিয়া তোমাৰ মনটো অশান্ত হ'ব, তো उसे थोड़ा समय देना, তেতিয়া তুমি অলপ সময় দিবা। মন কি মলিনতা আৰু অশান্তি বেদ যায়গে। মনৰ যিটো মলিনতা আৰু অশান্তি বিলাক তেতিয়া নোহোৱা হৈ যাব। মন अपने आप शांत हो जाएगा। আৰু মন নিজে নিজে শান্ত হৈ যাব। नेक्स्ट प्रश्न ले 6 नंबर प्रश्नটোলৈ। এটা আছে, बुद्ध को अनमोल बातों का शिष्य पर क्या प्रभाव पड़ा? আৰু বুদ্ধৰ অমূল্য কথাত শিষ্যৰ কি প্ৰভাৱ পৰিছিল? ইয়াৰ উত্তৰটো হ'ব, बुद्ध के अनमोल बातों का शिष्य पर गहरा प्रभाव पड़ा। আৰু বুদ্ধৰ অমূল্য কথা শিষ্যৰ বহুত প্ৰভাৱ পৰিছিল। उसका हृदय प्रसन्न हो गया। আৰু তেওঁৰ মনটো মানে उत्साहित हो গৈছিল। उसे ज्ञात हुआ कि जल्दबाजी में कोई भी काम करनी नहीं चाहिए। তেওঁ গম পাই গৈছিল যে খৰ ধৰকৈ কোনো কাম কৰিব নালাগে। किसी काम को लेकर अगर धैर्य रखेगा तो उसे अवश्य फल मिलेगा। যিকোনো কামত তুমি যদি ধৈৰ্য ৰাখা তেতিয়াহ'লে তাৰ অৱশ্যে নিশ্চিত ফল পাবা। नेक्स्ट 2 नंबर प्रश्न আছে, प्रस्तुत जातक कथा से हमें क्या सीख मिलती है? আৰু এই জাতক কথাটোৰ পৰা আমি কি শিক্ষা পাওঁ? ইয়াৰ উত্তৰ হ'ব, हमें इस जातक कथा से यह सीख मिलती है कि हमें हमेशा धैर्य से काम करना चाहिए। আৰু এই জাতক কথাটোৰ পৰা আমি এইটোৱে শিক্ষা পাওঁ যে আমি সদায় ধৈৰ্যৰে কাম কৰিব লাগে। अगर हम में धैर्य की शक्ति है तो हम किसी भी कार्य को सफलतापूर्वक प्राप्त कर सकते हैं। আৰু আমাৰ যদি ধৈৰ্য ধৰা শক্তি থাকে তেতিয়াহ'লে আমি সকলো কামে সফলতাপূৰ্বক কৰিব পাৰো। जिसमें धैर्य होता है उसका मन हमेशा शांत रहता है। আৰু যাৰ ধৈৰ্য থাকে তাৰ মন সদায় শান্ত থাকে। जीवन के हर परिस्थिति का सामना आसानी से कर पाता है। আৰু জীৱনৰ সকলো পৰিস্থিতিৰ সন্মুখীন সহজতে কৰিব পাৰে। नेक्स्ट प्रश्न আছে, निम्नलिखित प्रश्न के दिए गए उत्तरों में से एक सही है। सही उत्तर का चयन करो। আৰু ইয়াত আচলতে মই অপশ্যন বিলাক দিয়া নাই, এটা অপশ্যন আছিল, মই শুদ্ধ উত্তৰটো তোমালোকক দি লৈছো, তোমালোকে চাই ল'বা। गौतम बुद्ध एक गांव से दूसरे गांव देश जा रहे थे। কেনেকৈ গৈছিল গৌতম বুদ্ধই এখন গাঁৱৰ পৰা অন্য এখন গাঁও? पैदल जा रहे थे, মানে খোজ কাঢ়ি গৈ আছিল। ক নম্বৰটো আছে, शिष्य पोखर की तरफ बढ़ा तो देश दरकर जल से होता हुआ भागा। আৰু শিষ্য যেতিয়া পুখুৰীৰ ফালে আগবাঢ়িছে তেতিয়া কোনে পানীৰ মাজেৰে ভয়তে পলাইছিল? ইয়াৰ উত্তৰ হ'ব বেল। গ নম্বৰটো আছে,
বুদ্ধ নি শিষ্যছে কহা দেশ লেকৰ হি লটনা। আৰু বুদ্ধ শিষ্যক কি কৈছিল? কি লৈ ঘূৰি আহিব কৈছিল? পানী লৈহে আহিব দিছিল। নেক্সট প্ৰশ্নটো আছে, आओ अब इन वर्णों से सही वर्ण सुनकर शब्दों को पूरा करो। ইয়াত যিকেইটা বৰ্ণ দিয়া আছে এই বৰ্ণকেইটা তোমালোকে চাই ইয়াত যিবিলাক খালী ঠাই আছে এইবিলাক খালী ঠাই, এইবিলাক খালী ঠাইবিলাক পূৰণ কৰিব দিছে। গতিকে প্ৰথমটো ইয়াত কি হ'ব? ৰ আছে, ইয়াত থ হ'ব। গতিকে ৰথ এইটো ইয় হ'ব, কাৰণ তোমালোকে এইটো খালী ঠাই দিয়া আছে, তোমালোকে ইয়াত চাই ল'বা। এইটো জগ, এইটো নদী, নল, সম, নভ, কাগজ, গলত, কৰত, জমিন। গতিকে এটা মই কৈ দিছো, তোমালোকে চাই ভালদৰে লিখি ল'বা কেনেকে দিয়া আছে। নেক্সট প্ৰশ্ন আছে, মাত্ৰাকো শিকি আৰু খালী জেগা ভৰো। মাত্ৰাবিলাক শিকিব দিছে, লগতে খালী ঠাই পূৰণ কৰিব দিছে। ইয়াত তোমালোকক এনেকে দিয়া আছে, তোমালোকে লগ লগাব লাগিব। ক যোগ আ কা, ইয়াতে তোমালোকক খালী ঠাই দিয়া আছে এনেকে ক যোগ ই কি, গ যোগ ই গি, ক যোগ উ কু, ক যোগ ৰি ক্ৰি, ছ যোগ উচু, ক যোগ এ কে, ক যোগ ও কো, ম যোগ উই মই, ক যোগ উ কু, ক যোগ ই কি, গ যোগ আ গা, গ যোগ ই গি, ক যোগ উ কু, ছ যোগ উচু, ছ যোগ রি শ্রী, ক যোগ ঐ কৈ, ম যোগ এ মে, ম যোগ ও মো, দ যোগ ও দো। গতিকে আজিলৈ ইমানেই আছিল। ভিডিঅ'টো শেষলৈ চোৱা ধন্যবাদ। লগতে যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লগতে লাইক কৰিবলৈ নাপাহৰিবা।